Aduntu Markedo Honorable Niasa Nalajumapa, Markedo Barbico and Barjoji Position in Villa, Lapenke, International Markedo Barbico and Barjoji Position in Villa, Lapen Board Chairman, Atumana Captain Aduntu Banki, Agent Piniatan Sona, Lamkantu Danalo, Village students of Karbi Traditional Music School, then Kimoapa, under Agriculture Department, Karbi Autonomous Council, Alanajuma Aduntu Markedo Honorable Niasa Nalajumapa, Markedo Barbico and Barjoji Position in Villa, Lapenke, International Markedo Barbico and Barjoji Position in Villa, Lapen Board Chairman, Atumana Captain Aduntu Banki, Agent Piniatan Sona, Lamkantu Danalo, Village students of Karbi Traditional Music School, then Kimoapa, under Agriculture Department, Karbi Autonomous Council, Alanajuma Ramsing Rongkhang Aduntuke, Dinesh Mazumdar, Jingwell Topior Pasad ase, Omar Mazumdar, Dinesh Mazumdar Pasad ase, Biplab Nathar Pasad ase, Kena Bangla, Kachengsi, Longsing Rompi, Longsing Rompi Athi Bini Rompi, Longsing Rompi Athi Bini Rompi Aduntuke, Joyram Inti Aduntuke, Kampura Rompi, Aduntuke, Bikram Topi, Kampura Rompi Aduntuke, Bikram Topi. Aji ami Pothimi Akemang 1.0 এইটো আমি 1 লাখ পৰিয়ালৰ আমি বিনামূলীয়া ফ্ৰী পটা আমি ডিস্ট্ৰিবিউচন কৰা হৈছে। ইয়াৰ পিছত আমি প্ৰত্যেক এমএসি সমষ্টিত কৈ আমি পাব্লিক ইন্টাৰেকশনৰ কাৰ্যসূচী আমি লৈছো। সেই কাৰ্যসূচী মই ৰাজ্য আপত্তি কৰিছে আমি পটা পোৱা নাই, সেই কাৰণে আমি প্ৰতিশ্ৰুতি দিছো যে আপোনালোকে থাকা ঘৰটো আপোনালোকে যেটো বিচাৰে সেইটো পাব। ইয়াত আগৰ পৰা যেটো লাগে স্থানীয় বাহিন্দা সকলো জাতি জনগোষ্ঠী ইয়াত পটা দিম বুলি মই ৰাজ্যৰ আগত মই প্ৰতিশ্ৰুতি সেই প্ৰতিশ্ৰুতি মতে প্ৰথম বেচ কাৰ্বি আংলঙৰ বিধুন এংগামা সমষ্টিত 10,450 জন পৰিয়ালক বিনামূলীয়া পটা দিয়া হৈছে। ইয়াৰ পিছত সেকেন্ড ইয়াত হাৰঘাট আৰু কলনি এমইসি সমষ্টি দুটা সমষ্টিত মিলাই 8,429 পৰিয়ালৰ আজি পটা বিনামূলীয়া পটা দিয়া হৈছে। কোনো চৰকাৰে এনে ধৰণৰ ৰাজহুৱা সভা পাতি বিনামূলীয়া পটা দিয়া আজিলৈকে মই দেখা নাই, শুনা নাই। কিন্তু কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ পৰা যিবিলাকৰ পটা ল'ব আহিছে তেওঁলোকৰ অহা যোৱা খৰচ গোটেইখিনি খোৱা বোৱাৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ অহা যোৱা গোটেইখিনি কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ পৰা দিয়া হৈছে আৰু পটাও ফ্ৰী ডিস্ট্ৰিবিউচন আমি কৰা হৈছে। গতিকে আজি ইয়াত পথিমি 2.0 টোটেল 8,429 সকলো জাতি জনগোষ্ঠীৰে ইয়াত স্থানীয় বাহিন্দা 1951-50 আগৰ পৰা যিবিলাক আছে তেওঁলোকৰ কাৰণে আমি বিনামূলীয়া পটা আজি দিয়া হৈছে। স্যার এফিসিয়েন্সি কৈ থাকে অটোনমাস কাউন্সিলৰ আমাৰ 3টা পাৱাৰ দিয়া আছে। 1952 23rd কাউন্সিল পোৱাৰ পিছত লেন্ড বিলং টু আন্ডাৰ কাৰ্বি আংলং অটোনমাস কাউন্সিল। যেতিয়া আমাক 3টা পাৱাৰ দিয়া আছে এলটমেন্ট সিটিং এপাৰ্ট এৰিয়া কাউন্সিলৰ পৰা ইয়াত পটাটো ইয়াত কাৰ্বি আংলঙৰ জুৰিডিকশ্যনৰ মাটি দিল্লী চিফ মিনিষ্টাৰ আৰু অসমৰ চিফ মিনিষ্টাৰ ইয়াত মাটি পটা দিব নোৱাৰে। ইয়াত মাটি পটা দিয়ে কাউন্সিলে দিয়ে। গতিকে কাউন্সিলৰ পৰা দিয়া পটাটো তেওঁলোকৰ ডুপ্লিকেট বুলি কৈছে। তেওঁলোকৰ ৰাইজৰ সদায় অপপ্ৰচাৰ কৰে। তেওঁলোকে ৰাইজক যাতে সেই পটাবিলাকৰ যাতে দিলে কাৰ্বি আংলং অটোনমাস কাউন্সিল বিলাকে তেওঁলোকে ক্ৰেডিটটো ল'ব, সেইটো তেওঁলোকে সদায় চিন্তা চৰ্চাটো বেলেগ ধৰণৰ লৈ গৈছে। গতিকে আমি তেওঁলোকৰ আহ্বান কৰিছো যে আপোনালোকৰ যদি সাহস আছে, যদি সাহস যদি আছে কাউন্সিলৰ আহি আপোনালোকে ডুপ্লিকেট পটা বিতৰণ কৰিছে বুলি আপোনালোকে কমপ্লেইন এটা দিয়ক। লগতে আপোনালোকে যদি ইমান সাহস যদি আছে কোৰ্টত কেছ দিয়ক, আমি আদৰণি কৰিম, ওয়েলকাম কৰিম। গতিকে তেওঁলোকৰ ৰাইজক যিবিলাকৰ বিনামূলীয়া পটা দিয়া তেওঁলোকৰ
এইটো নিবিচাৰে গতিকে ৰাইজে বেয়া পাই আছে পোৱাৰ কাৰণে আজি আপোনালোকে চাওক কাৰ্বি আংলঙত আৰু ৱেষ্ট কাৰ্বি আংলং এই দুটা জিলাত যে দিনে দিনে বেলেগ বেলেগ ৰাজনীতি দলৰ পৰা ত্যাগ কৰি আমাৰ দলত যোগদান কৰি আহিছে আপোনালোকে দেখা পাইছে প্ৰত্যেক দিনে বেলেগ বেলেগ ৰাজনীতি দলৰ পৰা আমাৰ দলত যোগদান কৰিছে আমিতো কাৰ্বি আংলঙৰ সকলো জাতি জনগোষ্ঠীত মিলি প্ৰীতি আমি কাৰ্বি আংলঙত নতুন কাৰ্বি আংলঙত নিৰ্মাণ কৰিবৰ কাৰণে চেষ্টা কৰি আহিছো বিধানসভা নিৰ্বাচন যদি এপিএমচি আৰু কংগ্ৰেছে যদি একলগ হৈ পেলাই যদি ক'ত পাৰিব এতিয়া হাৰঘাট সমষ্টিত তেওঁলোকৰ আমি ইয়াতে টোটেল মিলি 18,000 লিড লৈ আছে কংগ্ৰেছ আৰু APSLCৰ MP ইলেকশ্যন সময় তেওঁলোকৰ লগ লাগিলে আমি 18,000 ভোট লিড লৈ আছে ইয়াৰ পিছত আপোনালোকে MP ইলেকশ্যনৰ পিছত এটা বছৰৰ ভিতৰত যে বেলেগ বেলেগ ৰাজনীতি দলৰ পৰা প্ৰত্যেক MEC সমষ্টিত 6 বাৰ 7 বাৰ যোগদান কৰি আহিছে গতিকে তেওঁলোকৰ যে পিছত হাৰাৰ পিছত EVM মেচিন দিয়া হাৰাৰ পিছত আকৌ ৰি-ইলেকশ্যন বুলি ক'ব হ'ব আহিবলগীয়া দিনত আৰু এনেকুৱা ধৰণৰ কাৰ্যসূচী হাতত ল'ব প্ৰত্যেক MEC সমষ্টিও বিনামূলীয়া পতা বিতৰণ কৰাৰ কাৰণে আমি কনচিলৰ পৰা সিদ্ধান্ত লৈছোঁ